কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সমনীয়া বন্ধু বান্ধৱীসকল জ্যেষ্ঠ শ্ৰেষ্ঠসকল সবাৰে শ্ৰীচৰণত আমি এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। কৃষ্ণ আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটি সুন্দৰ জানিবলগীয়া আমাৰ কথা যে ভগৱান আপোনাৰ হৃদয়ত বাস কৰিছেনে নাই আপুনি কেনেকৈ জানিব পাৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আমাক যি গৰুড় পুৰাণে যিটো সিদ্ধান্ত দিছে যে কেনেকৈ চিনিব পৰা যায়, কেনেকৈ জানিব পৰা যায় যাৰ হৃদয়ত নেকি ভগৱান বিৰাজমান হৈ আছে। কুকুৰৰ চিগালৰ গধৰ ভৰু আত্মাৰাম জানিয়া হবাকো পৰি কৰিবা প্ৰণাম, সবাৰো হৃদিতে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যে ভগৱান কৃষ্ণ উদ্ধৱক এইকেইটা কথা কৈছিলে যে কুকুৰ শিয়াল গাহৰি আদিকে যত জীৱ আছে, মানে ব্ৰহ্মা আদি কৰি জীৱ যত, এই সবাৰে হৃদয়ত আছো মই হৰি, সবাৰে হৃদয়ত আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু সবাৰে হৃদয়ত মই হৰি বিৰাজমান হৈ আছো জীৱৰূপে। গতিকে সবাকে এই জীৱটোৰ ফালে চাই কৃষ্ণ বুলি দৰ্শন কৰিবা, সেৱা কৰিবা, এই বুলি মহন্ত উদ্ধৱক ভগৱান কৃষ্ণই কৈ গৈছে। আমি সকলোৱে এই কথাটি জানো হওক। এতিয়া মূল কথাটো হ'ল আমি কেনেকৈ চিনি পাম, কাৰণ ভগৱান সকলোৰে হৃদয়ত থাকেই। তাৰ পিছতো কৈছে যে ভগৱানে যিজনত বাস কৰে, যিজন ব্যক্তিৰ হৃদয়ত ভগৱানে বাস কৰে তেখেতক চিনি পোৱা যায় বা তেখেতেও নিজে উপলব্ধি কৰিব পাৰে যদি ভালকৈ অনুভৱ কৰা যায় যে সকলোৰে হৃদয়ত ভগৱান থকাৰ পিছতো কিন্তু ভগৱান সদায় পক্ষপাত কৰে সন্তজনৰ, সাধুজনৰ আৰু ভক্তজনৰ। যেনে কৌৰৱৰ যিমান ভাই আছিল, মানে যিমান ৰথী মহাৰথী আছিল, মানে যিমান সৈন্য সামন্ত আছিল, মানে অন্য ৰাজ্যৰ সৈন্য সামন্তবিলাকেও সহযোগ কৰিছিল দুৰ্যোধনৰ লগত, পাণ্ডৱৰ লগতো সহযোগ কৰিছিলে বিভিন্ন ৰাজ্যৰ ৰজাসকলে, প্ৰজাসকলে সৈন্য সামন্ত লৈ। কিন্তু তেওঁলোকৰ হৃদয়তো ভগৱান কৃষ্ণ, কৌৰৱৰ হৃদয়তো আছিলে, দুৰ্যোধনৰ হৃদয়তো আছিল, দুঃশাসনৰ হৃদয়তো আছিল, কৰ্ণৰ হৃদয়তো আছিল, পিতামহ ভীষ্মৰ হৃদয়তো আছিল, সকলোৰে হৃদয়ত আছিলে। আৰু সকলো জীৱতেই ভগৱান থাকক বুলি কৈছে। কিন্তু যদিহে ভগৱানৰ কথাকেইটা যদি ঈশ্বৰৰ বাণী আমি নামানি যদি অধৰ্ম পথত চলোঁ, অন্যায় হিংসাৰ পথত চলোঁ, তেনেহ'লে ভগৱানৰ বিৰুদ্ধে চলা হয় আৰু তাত ভগৱানে হিয়াত থাকিও সহায় নকৰে, সুবুদ্ধি নিদিয়ে। কাৰণ আমাৰ মনুষ্যক সকলোবিলাক 24 তত্ত্বৰ লগত এই দেহাটো সৃষ্টি কৰি সকলোবিলাক বস্তু আমাক দি দিছে যে বুদ্ধি, জ্ঞান, বিবেক, বিবেচনা দি আমাক স্বতন্ত্ৰতা কৰি দিছে। তাৰপিছত যদি আমি ভাল বেয়া সমস্ত বিচাৰ কৰি চাব পৰাৰ পিছতো যদি আমি অন্যায় অবিচাৰ কৰোঁ, অধৰ্মত জীৱন ধাৰণ কৰোঁ, গতিকে সেই পথটো ভগৱন্তই কোনো কাৰণতে গ্ৰহণ নকৰোঁ বুলি ভগৱান কৃষ্ণই বাৰে বাৰে উল্লেখ কৰিছে। গতিকে তেওঁলোকৰ জৰিয়তে ধৰ্মৰ গ্লানি হয়, অধৰ্মটোৰ উৎপাত বেছি হয়, সেইকাৰণে ভগৱানে তেওঁলোকক সহায় নকৰে। অৰ্জুনক এইখিনি কথা ৰণভূমিৰ মাজত গীতাত কৈছে। এতিয়া গৰুড় পুৰাণত লিখিছে যে ভগৱান যাৰ হৃদয়ত বাস কৰি আছে তেওঁক বুজি পায়। সেই কি মাধ্যমেৰে বুজি পায়? যে মাধ্যমটো এইটো দিছে যে যাহাৰ হৃদয়ে বাস কৰে ন শ্ৰী হৰি, সেইজন সবাকাৰ হন হিতকাৰী। গৰুড় পুৰাণ 321 পৃষ্ঠাত এই শ্লোকটো লিখিছে। অৰ্থাৎ যাৰ হৃদয়ত বাস কৰে পৰম শ্ৰী হৰিয়ে, সেইজন সকলোৰে কি হয়? উপকাৰী হয়, হিতকাৰী হয়। অৰ্থাৎ যিজন মানুহৰ লক্ষণত, যিজন মানুহৰ চিন্তাত
যিজন মানুহৰ কৰ্মত লোকৰ হিতৰ লোকৰ সেৱাৰ চিন্তাৰে কৰ্মভাগ কৰিছে, কেৱল সততে লোকৰ কল্যাণ কৰে, সুচীজনৰ পৰা মুচীজনলৈকে, নিৰীজনৰ পৰা ধনী মানীজনলৈকে সকলোকে সমান দৃষ্টিৰে সমান চিন্তাৰে আৰু ঈশ্বৰময় দৰ্শনেৰে তেওঁক সহায় কৰা, সেৱা কৰা, ভাল উপদেশ দিয়া। গতিকে উচ্চ নিচ ভিনপৰ ভেদাভেদ নিবিচাৰি উচিত পথে আমি গতি কৰা, সেই যিজন ব্যক্তিৰ লক্ষণত আছে এইবিলাক গুণ, তেওঁতেই ভগৱান বাস কৰি আছে বুলি কৈছে। অন্যথা জীৱৰূপে থাকিও ভগৱানে কিন্তু তাতে চেতনৰ কাৰণেহে আছে, তাতে কিন্তু ভগৱানৰ কৃপা নাই, সেইকাৰণে বাস নকৰোঁ বুলি কৈছে। অৰ্থাৎ কৃপাটো তাত নাই প্ৰভুৰ। কৃপাটো ক'ত থাকে? য'ত নেকি সত্য থাকে, য'ত ধৰ্ম থাকে, য'ত নেকি পৰৰ হিতৰ এখন হৃদয় থাকে, য'ত পৰৰ আনৰ জীৱ কল্যাণৰ, অকল মানুহেই নহয় গোটেই জীৱকুলৰ কল্যাণ চিন্তা কৰে। আৰু জীৱকুলৰ কল্যাণ চিন্তা কৰি, হিত চিন্তা কৰি, লোকৰ হিত চিন্তা কৰি, প্ৰতি মুহূৰ্ততে আনক সহায় কৰি, সহযোগ কৰি, এইটো কিন্তু কৰিলে মহানন্দ পায় লাভ। কাৰোবাক কিবা এটা সহায় কৰিলে নিজৰ হৃদয়খনত বিৰাট আনন্দৰ জাগৰণ হয়। যিসকলে কৰিছে তেওঁলোকে লাভ কৰিছে এই আনন্দ ভাগ। আৰু যিসকলে কৰা নাই তেওঁলোকেও আনক সহায় কৰি চাব, আনক এটা ভাল এটা পৰামৰ্শ দিব। এজন মানুহৰ কিবা এটা ভিক্ষুক মানুহ এজনক কিবা এটা দান দিব, নিৰ্বলজনক কিবা এটা আপুনি দান দিব, গুৰু ভক্তজনক কিবা এটা দক্ষিণা দিব, কিবা এটা নাম কীৰ্তনে হওক, আপোনাৰ আপুনি যি কৰ্ম কৰে পূজা পাৰ্বণ, তাতে আপুনি কিবা এটা দান কৰি দিয়ক। আপোনাৰ মনটো কেনেকুৱা লাগে আপুনি নিজে অনুভৱ কৰক। আনন্দটো এনেকৈ বুটলা হয় জগতত। জগতত যদি আনন্দই নাই জীয়াই থাকোঁতে 4 দিনৰ জীৱন লাভ বা কি? লাভেই বা কি? গতিকে শান্তি আৰু আনন্দই হ'ল মানুহৰ আচলতে পৰম যিটো কাম্য। আমি সকলো কৰ্ম কৰি আছোঁ, দুখ কষ্ট কৰি আছোঁ এই জগতত, ধন ঐশ্বৰ্য ভোগ বিলাস আনন্দ, অৰ্থাৎ এইবিলাক কৰি মূলতে বস্তুটো হ'ল আনন্দ। যে আমি সুখ লওঁ সেই সুখটো এটা আনন্দ। গতিকে সকলো আনন্দৰ ওপৰতে আছে যে এই মানৱ সেৱা বা জীৱৰ সেৱা, জীৱ হিংসা নহয়, জীৱ সেৱা। ভগৱান কৃষ্ণই জীৱৰ সেৱাৰ বিষয়েহে আমাক গীতাত কৈ থৈ দিছে। গতিকে তেওঁ চণ্ডালজনকো মহান হ'ব পাৰে বুলি তেখেতে উল্লেখ কৰি থৈ গৈছে। এজন চণ্ডালিনীৰ হাতত স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ এদিন বাক্যত অৰ্থাৎ কথোপকথনত এদিন হাৰ মানিছিলে। তেওঁ নজনা কথাটো চণ্ডালিনীয়ে জনাই দিছিলে আৰু সেইদিনাখনৰ পৰা তেওঁৰ জীৱনৰ দিশ সলনি হৈ গ'ল। অভক্ত গুচি তেওঁ সেইদিনাখনৰ পৰা ভক্ত হ'ল। সেইদিনাখনৰ পৰা তেওঁ গুৰু লাগে বুলি গম পালে, গুৰু হৈছিলে। গতিকে গীতাত এইখিনি কথা আছে। মনুষ্যৰে মুণ্ডে ৰান্ধে গোমাংসৰ উখুৰা, ইন্দে পুচিলন্ত তুমি ঐত কিবা কৰা, মায়া লক্ষ্মী বুলন্ত আশ্ৰয় অভক্ত আশ্ৰয় স্বৰ্গত, ঢাকনি দি আছো আমি তাহাৰ দৰত, চৰণৰ ধূলি পৰি দ্ৰব্য হবে নষ্ট, মোৰ উপভোগ দ্ৰব্য অভক্তে কৰে নষ্ট। অৰ্থাৎ যিসকলৰ গুৰু নাই, যিসকলে গুৰু লোৱা নাই, যিসকলে শৰণ হোৱা নাই, তেওঁলোকক অশুদ্ধ মানা যায় আমাৰ শাস্ত্ৰ মতে। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। বিনা গুৰু চৰণে ভকতিও নহয়, মুকুতিও নহয়, একোৱেই নহয়। গতিকে গুৰু লাগিবই। যিজন গুৰুৱে নেকি আমাক সংসাৰ পাৰ কৰি দিব পাৰে, সেই মহান গুৰুৰ ওচৰত শৰণ ল'ব পাৰিলে সংসাৰ আমি পাৰ হ'ব পাৰিম। গতিকে দেৱৰাজ ইন্দ্ৰই সিদিনাখনৰ পৰা
এই যে নামৰ মহিমাৰ কথা, এই যে প্ৰভুৰ নামৰ তত্ত্বৰ কথা, নামে যে মানুহক মুক্তি দিব পাৰে, মুক্তিৰ কথা, নামে যে মানুহক ভুকুতি দিব পাৰে, সমস্ত ভোগ দিব পাৰে, কামনা বাসনা সিদ্ধি কৰিব পাৰে, সেই কথা চণ্ডালিনীৰ পৰা জানিছিল। যিটো চণ্ডালিনী স্বয়ং লক্ষ্মী আছিলে, মায়া কৰি চণ্ডালিনীৰ ৰূপ ধাৰণ কৰি কেৱল দেৱৰাজ ইন্দ্ৰ এই জ্ঞানখিনি দিবৰ কাৰণে শ্মশানত তেওঁ চণ্ডালিনীৰ ৰূপে থাকি তেনেকৈ দেৱৰাজ ইন্দ্ৰক জ্ঞান দিছিলে। ইন্দ্ৰৰ চৰণৰ ধূলা পৰিব বুলি এটা মনুষ্যৰ লাওখোলা আনি নিজৰ খাদ্যখিনিৰ ওপৰত ঢাকন দিছে। খাদ্যখিনি হ'ল গৰু মাংস আৰু সুৰা। গোমাংসৰো মনুষ্যৰ মুণ্ডে ৰান্ধে গোমাংস উসুৰা, ইন্দ্ৰে পুচিলন্ত তুমি ঐত কিবা কৰা, মায়া লক্ষ্মী বুলন্ত ভক্ত আশ্ৰয় স্বৰ্গত, ঢাকনি দি আছোঁ আমি তাহাৰ দৰত। শ্ৰীকৃষ্ণ গীতাত আপোনালোকে পাব। এটা মনুষ্যৰ শ্মশানত একো নাই যে মনুষ্যৰ লাওখোলাতে অন্ন বনাইছে, অন্ন হ'ল গোমাংস আৰু সুৰা। দেৱৰাজ ইন্দ্ৰৰ ওপৰেদি আহি আছে ৰথ লৈ, তাকে দেখা পাই তেওঁৰ চৰণৰ ধূলি পৰি দ্ৰব্যখিনি নষ্ট হৈ যাব বুলি চণ্ডালিনীয়ে অন্য এটা মনুষ্যৰ লাওখোলা আনি ঢাকন দিছে। এতিয়া ইন্দ্ৰৰ ৰথ নামি, ৰথৰ পৰা ইন্দ্ৰৰ তলত নামি আহিল ৰথ সহিতে, আৰু চণ্ডালিনী সুধিলে যে মোৰ ফালে চাইছ আৰু বাৰে বাৰে তুমি খাদ্যখিনি ঢাকন দিছ, কি মই ইমান অপবিত্ৰ নেকি, কি কাৰণ? এতিয়া কৈছিলে তুমি যে অভক্ত, তোমাৰ যে গুৰু নাই, তোমাৰ যে শৰণ নাই, সেইকাৰণে তুমি অপবিত্ৰ। আৰু তোমাৰ চৰণৰ শৰণ নোহোৱা মানুহৰ চৰণত ধূলা যদি পৰে, শৰণ নোহোৱা ব্যক্তিৰ যদি চৰণৰ ধূলা মোৰ খাদ্যখিনিত পৰে, খাদ্যখিনি নষ্ট হৈ যাব। গোমাংসটো সুৰাত কৰি ততোধিক হয় বুলি কৈছে শৰণ নহ'লে। গতিকে গুৰু আমাক লাগে। গুৰু অবিহনে মানুহে মুকুতিৰ দ্বাৰ পাব নোৱাৰে, এইটো শাস্ত্ৰত নিহিত আছে। গতিকে সেই মানুহজনক চিনিব পাৰি যে এওঁ আচলতে ভগৱানৰ কৃপাৰ পাত্ৰ আছে, কাৰণ এওঁ সকলো জীৱৰ প্ৰতি এওঁৰ স্নেহ আছে, প্ৰীতি আছে, মৰম আছে, ভক্তি আছে। সেইজন মানুহৰ হৃদয়তে যদি এনেকুৱা লক্ষণ আপোনাৰ তাতো আছে, তেনেহ'লে জানিব আপোনাৰ হৃদয়ত ভগৱান কৃষ্ণ বাস কৰি আছে। আপোনাৰ ভগৱানৰ কৃপা আপোনাৰ ওপৰত মিলি আছে। আপুনি সদায় ভক্তি মাৰ্গেৰে আগবাঢ়ক, ভগৱন্তই আপোনাক সদায় কৃপা কৰি যাব। আপোনাক ভগৱান অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। মাধৱদেৱ পুৰুষে নামঘোষাত লিখিছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গতিকে সেইজনৰ হৃদয়ত ভগৱান থকা বুলি আমি জানিব পাৰিম। ভগৱানৰ পূজা সেৱাৰ পৰা অকল ভগৱানেৰে যে কিবা লাভ হয় সেইটো নহয়। ভগৱানৰ লাভ হয়, জগতত যেতিয়া শান্তি হয়, মানুহ যেতিয়া সুন্দৰ হয়, মানুহ যেতিয়া সৎ হয়, মানুহ যেতিয়া ধাৰ্মিক হয়, তেতিয়াই ভগৱানৰ লাভ। যে ভগৱান অব্যয়, অক্ষয়, অজেয় ভগৱান। আমাৰ ব্ৰহ্মাকে আদি কৰি যত জীৱ ৰাম 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 মায়া সজ্জাৰ মাজে আশ্ৰয় সুমতি যায়। তুমি সেই চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। ৰাম আমি অচেতন নিয়োগ নাথ জগাই। আমি প্ৰাৰ্থনা কৰোঁ। এই প্ৰাৰ্থনাৰ অৰ্থ এইটোৱেই যে ব্ৰহ্মাকে আদি কৰি যিমান জীৱ আছে, মানে এই ব্ৰহ্মাণ্ডত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান জীৱ আছে, মানে সকলোবিলাক মায়াৰ ভিতৰত আছে। সেইকাৰণে তেওঁলোকৰ সময়ৰ দাসত্ব আমি সকলো জীৱ, কালৰ দাসত্ব আমি সকলো জীৱ। কাৰণ যলৈকে মায়াই ভেদ কৰি আছে, যলৈকে মায়াৰ পৰিসীমা আছে, তলৈকে জনম মৰণ আছে, তালৈকে কালৰ হাত আছে। এই কালৰ হাতৰ পৰা পাৰ হোৱা, এই মায়াৰ পৰিসীমাৰ পৰা পাৰ হোৱা
এই উপায়টোৱে হ'ল মাত্ৰ এটাই ৰাস্তা, এইটো ভক্তি মাৰ্গ। প্ৰভুৰ নাম কীৰ্তন, শ্ৰৱণ কীৰ্তন, কৃষ্ণ। গতিকে এই অব্যয়, এই জিনিব নোৱাৰা যি পৰমাত্মা কৃষ্ণ, তেওঁ মাত্ৰ আছে এই মায়াৰ পৰিসীমাৰ বাহিৰত। মায়াৰ ঊৰ্ধত থাকি তেখেতে এই সমস্ত জগত পৰিচালনা কৰি আছে। সেইকাৰণে তেওঁক পৰম ব্ৰহ্ম বুলি কয়। গতিকে এই অব্যয় আৰু অজেয় ঈশ্বৰক যিজনে নেকি নমস্কাৰ কৰে, সেই নমস্কাৰ কৰাজন সবাৰে নমস্য হৈ যায় এদিন। এই গৰুৰ পুৰাণত লিখিছে যে অব্যয় হৰিকে যে নমস্কাৰ কৰে, সবাৰ নমস্য সেই হইবাৰে পাৰে। গতিকে কাৰণ এইকাৰণে নমস্য হৈ যায় হৰি সেৱা কৰা, হৰিক নমস্কাৰ কৰা ব্যক্তিজন। এইকাৰণেই সকলোৰে নমস্যৰ ব্যক্তি হৈ যায়। এইকাৰণেই কাৰণ লোকৰ হিতৈষী আৰু লোকৰ কল্যাণৰ ব্যক্তি হৈ যায়। নিজৰ স্বাৰ্থ, ক্ষুদ্ৰ স্বাৰ্থৰ পৰা, স্বাৰ্থৰ সেই মেৰপাকৰ পৰা বাহিৰ হৈ জগত মংগলৰ কাৰণে, জগত জীৱৰ কল্যাণৰ কাৰণে, লোকৰ হিতৰ কাৰণে প্ৰতিদিন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো উৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱকে যি পাৰোঁ আমি সহায় সহযোগ কৰি সেৱা কৰাৰ মানসিকতাৰে জীৱন ধৰে যিহেতু হৰি সাধকজনে। গতিকে এইবিলাক বস্তু লাহে 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 আহে মানুহৰ মনলৈ, মানুহৰ দেহলৈ শক্তি। ভগৱানে দিয়া এয়া মহান কৃপা, মহান চিন্তা। গতিকে সাধনাত থাকিলে, সাধুসংগত থাকিলে, কৃষ্ণ ভক্তিত থাকিলে, শ্ৰৱণ কীৰ্তনত থাকিলে ভগৱানে এদিন কৃপা কৰে মানুহক। সেইবাবেই নমস্য হৈ যায়। কাৰণ ভগৱানৰ কিছু চিন্তা আৰু ভগৱানৰ কিছু কৰ্মৰ লগত সেই মানুহজনৰ কৰ্ম আৰু চিন্তা যেতিয়া মিলিত হৈ যায়, এক হৈ যায়, এতিয়া ভগৱানৰ নিচিনাই হৈ যায় সেইজন মানুহ। ভগৱানৰ দৰে সকলোৱে সমাজত সকলোৱে নমস্য কৰিব। কৃষ্ণ। আজি ভিডিঅ'টো আমি ইমানতেই সামৰণি মাৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাসবক আমি সেৱা জনাইছোঁ। চেনেলটো আপোনাসবে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনাসবৰ সংগত আমি এই কৃষ্ণ কথা আলাপ কৰিব পাৰোঁ, তাকে আশা ৰাখিছোঁ। কৃষ্ণ। জয় শ্ৰীকৃষ্ণ। জয় গুৰু শংকৰ।